তো এতিয়া আমি পাকঘৰত আহি ল'লোঁ। তো এতিয়া বনাম আৰু এইবিলাক যে চিঙি আনিলোঁ ভাত কেৰেলা, তো এইবিলাকে বনাম। চাবাচোন কি কৰোঁ কি নকৰোঁ। এফালে এতিয়া মই কৈ আছোঁ চাউল দি কৈ আছোঁ কাছত কি চব্জি লাগিছে তাৰপিছত লৈ আহোঁ কি চব্জি লাগিছে। ভাত কেৰেলা লাগিছে। এতিয়া খাওঁ বুলিবলৈতো গমেই পোৱা, চব্জি নাথাকিলে ভাত কেৰেলা বাৰীৰে পৰা অলপ কিবা চিঙি খোৱা যায়। এইবিলাক কি ডাঙৰ ডাঙৰ লাগিছে চাওক। তো মই আৰু মায়ে চিঙি আছোঁ। শাক চিঙি আছে। সব চিঙে নেকি? আজি এইটাকে বনোৱা যাব আৰু গাঁৱত থাকিলে বহুত সুবিধা, কিবা নহয় কিবা বাৰীত যদি খোৱা যায়। আজি চব্জি নাই, এইবিলাকতে চলি যাব। কমপ্লিট ইমান মাখা হ'ল চাওক। এসাঁজ ভাতটো আৰামছে হৈ যায় আৰু ৰৈ যাব চব। তো এতিয়া কাটি কুটি ৰেডি কৰিলোঁ। তো অলপ পিছত বহাম। জল বনাব লাগিব, লগতে মাছ আছে। চাই থাকক ভিডিঅ'টো কমপ্লিট। চব্জি কমপ্লিট হৈ গ'ল। চব ধোৱা ওলাই আছে। তো মই এতিয়া চব্জি হয় এতিয়া চাম দেখুৱাই আছোঁ। চব্জিটো একেবাৰে কমপ্লিট হয়।